हेलो नमस्कार स्वागतम আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ আহিছো আৰু এবাৰ এটা নতুন ভিডিও লৈ পেলাই আপোনালোক সকলোৰে মাজত আজি ভিডিওটো এটা ধামাকা ভিডিও হ'ব ধামাকা ভিডিও হেতু কাৰণ দীপাৱলী আহি আছে আৰু দীপাৱলী আমি জানোই আমি কিহৰ কাৰণে মানে সেলিব্রেট কৰো সো সেই দীপাৱলীত আমি বম সম বহুত কিবা কিবি ফুটাও চাকি বন্তি জ্বলাও কিবা কিবি কৰো শপিং এখোপা কৰা হয় গুটেখিনি মানে সব কৈছো যে এটা ধামাকা ভিডিও হ'ব আজিৰ ভিডিওটো সো এতিয়া অলপ উলাই যাম বাহিৰত দীপাৱলী আছে দুদিন পিছত আৰু আজি দিনটো হল ধনতেৰস সো গুটেকিটা মানে বাহানা বুলি কম গুটেকিটা বাহানা মিলাই পেলাই এটা শপিং কৰা হ'ব দীপাৱলী প্লাস ধনতেৰস গুটেখিনিৰ কাৰণে থাকক মোৰ চেনেলত ভিডিওটো চাব ভালকে আৰু আজি অলপ বেলে কিবা কিবি দেখুৱাম গুটে মোৰ এৰিয়াটোৰ দ্বাৰকা সেক্টৰ 7 এৰিয়াটোৰ মানে দীপাৱলীৰ কাৰণে গুটে মাৰ্কেটটো কেনেকে খজুৱা হৈছে কেনেকে ধৰণে মানে গুটে মাৰ্কেটটোত মানে মানুহখিনিয়ে কিনা আজৰা কৰি আছে সো গুটেখিনি দেখুৱাম আপোনালোকক ভিডিওটো থাকিব আশা কৰিছো ভিডিওটো ভাল পাব আপোনালোকে সো ভিডিওটো স্কিপ নকৰিব আৰু ভিডিওটো চাব লেটস গো বন্ধুসকল উলাই আহিলো মার্কেটত দেখিব পাৰিছে আপোনালোকে ইমানে বেছি ভিৰ ভাৰ আছে ইয়াত গুটে মানুহখিনিয়ে মানে গুটে বস্তুখিনি মানে কিবা কিবি কিনি আছে গিফটৰ আইটেম কোনোবা কাৰোবা কিবা দিবৰ কাৰণে তো আমিও উলাই আহিছো এতিয়ালৈকে কিনা নাই চাই আছো কি কিনিম চাকি বন্তি কিনিবলৈ আছে আৰু কিবা কিবি এলাক মালা টালা এইবিলাক কিনিবলৈ আছে অলপ মালা নহয় মালাটো আছে এনো আমাৰ ঘৰত তথাপি কিনিম অলপ চলপ আৰু জুৱেলাৰী এখনত যাওঁ ধনতেৰস বুলি প্ৰথমত হেয়া কিবা কিনো ভাল দিন হয় কিনিবৰ কাৰণে কিনিব লাগে ধনতেৰসৰ দিনটো সো হেয়া দেখুৱাই আছো আপোনালোকক গোটেই মাৰ্কেটৰ এৰিয়াটো দিৱালী ইয়াত মানে কিমান ডাঙৰ এটা তিওহাৰ দিৱালীটো ইয়াত আটাইতকৈ ডাঙৰ তিওহাৰ হয় যেনেকৈ আমাৰ তাত আৰু দুৰ্গা পূজা ইয়াত দিৱালী বিহু আমাৰ তাত অকল দুৰ্গা পূজা নহয় দেই বিহু আমাৰ কাৰণে বহুত ডাঙৰ ফেষ্টিভেল হয় এই চব গিফ্ট আইটেমবোৰ কেনেকৈ পেক কৰি থৈ দিছে ইয়াত গোটেই এইখিনিত আপোনালোকে চাব পাৰিছে গোটেই গিফ্ট আইটেমবোৰ পেক কৰি থোৱা আছে চাকি চব বন্ধুসকল ইমান ধুনীয়া ডিজাইনাৰ চাকি ইয়াত ওলায় চাকিবোৰৰ দাম হ'ল 20 টকাত 12টা চাকি টাকি গোটেই চব বস্তুবোৰ ইমান ধুনীয়াকৈ পেইণ্টিং কৰি থোৱা থাকে ইয়াত আকৌ এক পেকেট 20 টকা মুড়ি লাডু আছে ইয়াত মুড়িও আছে গোটেইখিনি পোৱা যায় বাতাচাও আছে আৰু কিবা কিবি ঢেৰ বস্তু দিৱালী শ্বপিং কৰোঁতে মেহেন্দি লগোৱা মানুহক দেখি পেলাই পটককৈ মন গ'ল যে মেহেন্দি লগাব লাগে চ' এয়া মেহেন্দি লগোৱা হৈ আছে সো হেয়া হৈ গ'ল আমাৰ বজাৰ কৰি গোটেইখিনি আহিলোঁ বজাৰত ইমান বিশেষ একো কিনা নাই প্ৰথমত কি বুলি কম দিৱালী বুলি চাকি বন্তিবিলাক কিনা হ'ল তাৰপিছত আখৈ পালোঁ দেখুৱাইছিলোঁ আপোনালোকক ভিডিঅ'ত আখৈ ল'লোঁ তাৰপৰা অলপ মানে মিছেছৰ কাৰণে অলপ কাপোৰ লোৱা হ'ল তাৰপিছত ধনতেৰস মেইন আছিলে আজি ওলাই যোৱাৰ মেইন হেৰিটো আছিলে যে ধনতেৰসত কিবা এটা ল'ব লাগে চ' ধনতেৰসৰ কাৰণে কিবা বস্তু দুটামান কিনিলোঁ সোণ আৰু ৰূপ দুইটাই কিনিলোঁ ঠিক আছে সোণৰ মুদ্ৰা কিনিলোঁ আৰু ৰূপৰ মুদ্ৰা কিনিলোঁ দেখুৱাম আপোনালোকক ৰ'ব এইটো থেলিটো দেখুৱাইছে এইটো থেলিটোত দিছে
মানে থৈলি বুলি কৈছো থৈলি এই থৈলিটো দিছে সোণ আৰু ৰূপৰ মুদ্ৰা দেখুৱাইছো আপোনালোকক এয়া হল এয়া চক এয়া ৰূপৰ মুদ্ৰা ঠিক আছে এটো এটা ৰূপৰ মুদ্ৰা ললো আৰু তাৰপা এটা সোণৰ মুদ্ৰা ললো এটো সোণৰ মুদ্ৰা মানে গোল্ড কইন আৰু সিলভাৰ কইন এই দুটা বস্তু ললো ধনতেৰস বুলি তো ইমানে আছিল আজিৰ ভিডিওটো আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিছে ভিডিওটো ভাল লাগিছে যদি ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব টিল দেন বাই বাই